গুড মৰ্ণিং গাইজ। আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আমি আজি যাব লৈছোঁ বোকাখাট। আৰু এয়া আমি বাটতে বাঘ তুলি ল'লোঁ। বা মই প্ৰণৱ মা আৰু আমাৰ এয়া টিকলা ভাগিনটো যাব। বোকাখাটত মানে আমাৰ মাজুবা থাকে, সেইকাৰণে আমি ফুৰিবলৈ যাব ওলাইছোঁ। আৰু এয়া গৈ আছোঁ। আৰু এয়া আমি মোনাবাৰী চাহ বাগিচা পালোহি। আৰু গৈ থকাৰ মাজতে ভোকো লাগে দিয়কচোন, সেইকাৰণে আমি কেঁচা বুটমাহ তিয়াই নিমখ জলকীয়া সানি লৈ গৈছিলোঁ। আৰু এয়া খাব লৈছোঁ ৰাস্তাতে। এনেকৈ দূৰণিলৈ গ'লে কিবা এটা গাড়ীত খাওঁ খাওঁ লাগিও থাকে, আৰু যিটো বস্তু খাব নোৱাৰি, সেইকাৰণে আমি বুটমাহকে লৈ গ'লোঁ। আৰু আমি এয়া গৈ জখলাবন্ধাত সোমাইছোঁ। আৰু জখলাবন্ধা সোমোৱাৰ আগে আগে এয়া কলীয়া ভোমোৰা দলং। বহুত ভাল লাগে কলীয়া ভোমোৰা দলঙৰ মাজত ৰৈ। আৰু ইমানেই ঠাণ্ডা বতাহ, আচলতে পানীৰ নৈৰ যোনটো বতাহ আহে সেইটো বহুত শীতল বতাহ। এই বতাহে মানে গা শীতল কৰি পেলায়, আৰু ইয়াৰ দলঙৰ মাজত ৰ'বও নিদিয়ে, সেইকাৰণে আমি গুচি আহিলোঁ। আৰু আহি এয়া আমি ভাত খাবলৈ বুলি এখন হোটেলত সোমালোঁ। আৰু হোটেলখনৰ পৰিৱেশটো চাওকচোন, ইমানেই ধুনীয়া। আৰু চব সোমাই গ'লোঁ এনেকৈ পানীৰ মাজত থকা কিবা যিয়েই নহওক, হোটেলেই হওক বা বেলেগ কিবা বস্তু চায়ো ভাল লাগে আৰু খায়ো ভাল লাগে। আৰু আমি সোমাই আহিলোঁ। আৰু হোটেলখনৰ পৰিৱেশটো ইমান চাফা আৰু ভিতৰখনো ইমানেই ধুনীয়া। কিছুমান হোটেলত সোমাব মন নাযায়, বহুত লেতেৰা থাকে, কিবা দেখিলেই মানে খাবলৈ মন নাযায়। কিন্তু এইখন তেনেকুৱা নহয়, এয়া ইমান চাফা ইমান ধুনীয়া। আমি তাতে খাবলৈ বুলি সোমালোঁ। আৰু অলপ টাইম ফ্ৰেছ হোৱাৰ পিছতে এয়া আমাৰ ভাগিনটোৱে কিনো চাইছে মেনুখনত, একো বুজি নাপায় কি আছে তাত, কিন্তু প্ৰণৱে চোৱা দেখি সিও চাইছে। আৰু আমি তেনেকৈ অলপ টাইম বহাৰ পিছত আমাক খানা দিলেহি। এয়া মাংস আৰু মোৰ কাৰণে ডিম আনিলোঁ। ডিম মোৰ কাৰণে আৰু ভাগিনৰ কাৰণে। সঁচাকৈ হোটেলখনৰ পৰিৱেশটো ইমানেই ধুনীয়া আছিলে, সেই ঠিক তেনেদৰে খানাটো তেওঁলোকে বহুত ধুনীয়াকৈ বনাইছে, খাই বহুত ভাল লাগিলে। কলিয়াবৰ পালোহি। কলিয়াবৰ পাৰ সোমাই এতিয়া টোপনি ধৰিছে নাই? একদম বেয়া টোপনি ধৰিছে আৰু দেই। কেনেকুৱা লাগিলে ভাত খাই? লগতে মজাও বেয়াও। কেনেকুৱা লাগিলে? গৈ আছোঁ মই ইয়াত বোকাখাট, হয় নহয়? ক'ত গৈ আছোঁ আমি? ক'ত? বোকাখাট। ক'ত? কাজিৰঙা। কাজিৰঙা। ক'ত পালেহি? কাজিৰঙাও। হা? হাঁহি এটা মাৰি দে আকৌ। কেনেকৈ হাঁহি মাৰিছ? দেখিলি? দেখিলা নাই? হা? কি? মূৰটো ঘামি গ'লগে। আজি ৰ'দ দি
কাজিৰঙাত বহুত দেখিলোঁ জীৱ-জন্তু, গড়, হৰিণ আৰু ইয়াৰ হাতী। তেনেকৈ চাই আহি আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোঁহি। এই মন্দিৰ ভাগত কোনো নোসোমোৱাকৈ আজিলৈকে চাগে কাজিৰঙা পাৰ হোৱা নাই, আৰু আমিও ৰখি পেলাই তাত সেৱা এটা কৰি আহিলোঁ। কৰি পেলাই আমি বোকাখাট টাউন সোমালোঁ। আমি বোকাখাট টাউন পাই গ'লোহি, আৰু সেইদিনা বহুত ভিৰ আছিলে কাৰণ পূজাৰ বতৰ আছিলে যিহেতু। আৰু আমি আহি পাই বালাজী হোটেলত চাহ খাবলৈ সোমালোঁ। আৰু এনেদৰে গাড়ীত অহা যোৱা কৰিলে মাথা বিষায়। আমাৰ গাঁৱলীয়া মানুহৰ চাহ নাখালে মাথা বিষটো থাকেই, সেয়া চাহ খাবলৈ সোমালোঁ। কেনেকা হা ভালনে? গান লৈ পেলাবা আকৌ। আৰু চাহ তাহ খাই আমি বাৰ ৰুম পালোঁহি। সকলো ফ্ৰেছ হৈ মুখ হাত ধুই মেলি অলপ টাইম জিৰালোঁ। এইটো বাৰ ৰুম, তলত আছে ৰুম। এইটো এতিয়া নতুনকৈ লোৱা ৰুমটো হয়, সেয়েহে ইয়াত একো মানে বিচনা পাতি একো অনাই নাই। আমিও আহি পেলাই বস্তু পাতি থৈ অলপ টাইম ফ্ৰেছ হ'লোঁ। হৈ পেলাই আমাৰ বাহঁতৰ ৰুমৰ কাষতে আকৌ কুকুৰ এজনী আছে, তাইৰ নামটো বোলে আইফোন। আমাক চিনি নাপায়, আমাৰ অহা দেখি ভুকিছে পূৰা। সেয়া পোৱালীবিলাকৰ লগত শুই আছে। আৰু এনেকৈ থাকি আমি ৰাতিকৈ পূজা চাবলৈ পইচা পেলাই আহিছ নে? সেইটো পইচা পেলাই আহিছ। আৰু এনেকৈ সন্ধিয়া ওলাই আহি বহুত ভাল লাগে ৰাতি। আৰু আমাৰ ওচৰতে বাহঁতৰ ৰুমৰ ওচৰতে এখন বাণিজ্য মেলা বহাইছিলে, তালৈ গ'লোঁ, বহুত কিবা কিবি চালোঁ, ল'লোঁ অলপ চলপ। তাৰপৰা ওলাই আহি আকৌ পানীপুৰি দেখিলে ৰ'বই নোৱাৰোঁ নহয়, আকৌ গৈ খালোঁগৈ অলপ চলপ। আৰু এয়া বা লগৰ জোনমণি, তাই ভিডিঅ' বনাই দিছে আমাক। আৰু আমি পূৰা পানীপুৰি খোৱাতে লাগিছোঁ। আৰু আমাৰ এই পোৱালিটোৱেও খাই জ্বলা পালে, সেইকাৰণে নোখোৱা হ'ল। তাৰপাছত আমি পানীপুৰি খালোঁ, মাহঁতৰ একো নোখোৱা দেখি আহি হোটেলত সোমালোহি। মাহঁতক চাহ তাহ বায়ে খোৱালে। আৰু মোৰ বা হয়, আমি যাৰ ৰুমলৈ আহিছিলোঁ। আৰু হোটেলত কি খাওঁকৈ আমি চায়ে থাকোঁ, একো পচন্দেই নহয়। মিঠা বস্তু মই বহুত বেয়া পাওঁ। আৰু বায়ে আকৌ মোক লৈ আহিছে, আৰু মই কাজু বৰফিকে ল'লোঁ মাহঁতৰ কাৰণে। আৰু গৈ সকলোৱে চাহ তাহ খাই আহিলোঁ। আৰু এনেকৈ আমি সেইদিনা পূজা চালোঁ। কেনেকুৱা লাগিলা? ভাল লাগিলে। গ'লা আৰু দেই পূজা চাই? আৰু যাবলৈ আছেহে। আছে, এতিয়া হ'লেও ঘৰলৈ যাওঁগৈ আৰু। আজিলৈ সমাপ্ত আৰু মানুহ কাৰণ আমি শুব